ৰনি ভাই সাদ্দামে কি মানে ইমান কি কাম খাই আছে মানে সাদ্দাম টেষ্ট পাইছে নে কি ভাই টেষ্টটো কথা কমা নোৱাৰে দে কি কোৱা নেক্সট আৰু এক্সট্ৰা অৰ্ডিনাৰী কি লৈছা তুমি লৈছা কি লৈছো মানে মই তোমাৰ এইটো টেঙাৰ জোল টেঙা আৰু ৰোল হয় এইটো প্ৰাইচ কিমান ৰনি জোল আপোনাৰ 40 গাইছ এটা কথা কওঁ আপোনালোকক মানে 40 ওপৰত দিছি আমি অসমীয়া সমাজৰ ডেকা ল'ৰা মানে কি চাওক আমি নিজৰ স্বনিৰ্ভৰশীল মানে আত্মনিৰ্ভৰশীল হৈ পেলাই ৰনি কি ধুনীয়াকৈ ইয়াতে এন হাংগাৰ্ছ খুলিছে আৰু তাৰ কাৰণে যে ৰনিক মই একদম হৃদয়ৰ পৰা মোৰ বাল্যকালৰ বন্ধু বহুত বহুত ধন্যবাদ জনাওঁ আৰু প্ৰত্যেককে ছাজেষ্ট কৰি ইমান কম দামত মানে ৰোল মানে কি মজা ৰোল চাওক এইটো মজাকৈ খাম আৰু প্ৰত্যেককে ছাজেষ্ট কৰোঁ প্ৰত্যেকে আহক সাদ্দামে যেনেকৈ কৈছে মানে একদম এক্সিলেণ্ট আৰু মাত্ৰ 45 টকাতে ভেজ ৰোল 40 টকা 5 টকা মই বঢ়াই দিছোঁ ভাই মোক নামাৰিবি দেই বেয়াকৈ কম 40 টকাতে এইফালে আমাৰ কাৰিকৰ চাহাব আছে মানে এবাৰ দেখাই দিম যাই আছোঁ কাৰিকৰৰ তাত আৰু মেইন মানুহটোকতো মই অকণমান দেৰিকৈ আপোনালোকক চিনাকি কৰাই দিয়ে চ' বেচিকেলি গাইজ মোৰ ৰোল খাই ভাল লাগে ইয়াতে এনিথিং মানে লাইক ধৰি লওক আপোনালোকৰ চিকেন ৰোলেই হওক এগ ৰোলেই হওক বা যি ৰোলেই নহওক আৰু মানে ৰোল খাই মোৰ ভাল লাগে বেচিকেলি ৰোলটো বহুত স্পেচিয়েল হয় ইয়াতে তো ওচৰে পাজৰে খাইছোঁ বাট ইয়াৰ নিচিনা টেষ্ট পোৱা নাই তো আপোনালোকৰ লগত বোলো মই ৰোলটো কেনেকৈ বনাই সেইটো অকণমান শ্বেয়াৰ কৰি দিওঁ বাই দ্য ৱে এইখন আছে নলবাৰী মেডিকেল কলেজৰ ওচৰতে এন হাংগাৰ্ছ মজা একদম চ' আপোনালোকক প্ৰত্যেককে মই ছাজেষ্ট কৰোঁ আহিব এন হাংগাৰ্ছত ৰোলৰ লগতে ম'ম' চম' যিমান যি আছে ইয়াতে চবৰে মজা লওক আৰু আপোনালোকক চিধা চিধি কেনেকৈ ৰোল বনাই আমাৰ কাৰিকৰ চাহেবে সেইটোৱে দেখাই দিওঁ বোলো চিধা চিধিকৈ মানে ফাৰ্ষ্ট টাইম মানে এন হাংগাৰ্ছত মই বোলো মজা লাগিল ৰোলটো খাই বোলো আপোনালোকৰ লগতে একেলগে শ্বেয়াৰ কৰি দিওঁ মমেণ্টটো কেনেকৈনো ৰোল বনাই তাৰেও জুতিটো খোৱাৰ লগতে লৈ থাকক কি বস্তু কি মেয়নিজ আমাৰ মাজত আছে মালিক দুটা মালিক আছে এইটো মেইন মালিক বহি আছে মই অলপ ওখ মানুহটো আকৌ চাকৰ হৈ লওঁ মানে কেনেকৈ আইডিয়াটো আহিল এটা মানে এটা সপোন আছিল সৰুৰ পৰাই যে ৰেষ্টুৰেণ্ট এখন খুলিম আৰু সপোনটো হঠাৎ এক্সিডেণ্টলি পুৰা কৰি দিলো কি নাম দিলা এন হাংগাৰ্ছ গাইছ এন হাংগাৰ্ছ এইটো আপুনি গুগলতো পাব বিচাৰি এন হাংগাৰ্ছ নলবাৰী বুলি মাৰিলে আমি য'ত বহি আছো তাৰ পৰা লোকেশ্যনটো মই দেখাই দিওঁ ঘূৰাই দিম মোবাইল পৰতকৈ আপোনালোকে দেখা পাই যাব কি সাদ্দামৰ তাৰে পিছফালে মেডিকেল কলেজ দেখিছে নাই এইখন মেডিকেল কলেজ এইফালে ঘূৰাই দিছোঁ আমি দুটা আৰু এইফালে ঘূৰাই দিছোঁ আপোনালোকে লাইটিং দেখা পাব এন হাংগাৰ্ছ দেখিছে নাই তো বহুত বহুত ধন্যবাদ দোস্ত তো বহুত দিন আগৰে পৰাই কৈ আছিল কিন্তু আজি হঠাৎ সময় পাই গ'লোঁ এন মজা ৰোল বনাই মই বেচিকেলি ভাল পাওঁ ৰোল আৰু মোৰ মায়েও ভাল পায় সেইকাৰণে আৰু এটা আজি অৰ্ডাৰ কৰি লৈ গৈছোঁ চবৰে কয় একদম এন হাংগাৰ্ছত আহক ৰোল মাৰক অকল ৰোল মাৰিবলৈ ফেমাছ খুলি নহয় ম'ম' বেষ্ট আছে ম'ম' বেষ্ট আমাৰ ম'ম' বাটাৰ ম'ম' কৰা হয় এটা নৰ্মেলি যিটো ম'ম' বনাই আমি বাটাৰ ম'ম' বনাওঁ আচ্ছা বেষ্ট আছে কেতিয়াবা ভাই ওচৰৰে চলি মানে ঘৰকলৈ ফ্ৰীটো দি আহিলি হ'ল নাই গছত দাম হোম ডেলিভাৰী ল'ৰা ৰখা নাই এতিয়ালৈকে এনে হোম ডেলিভাৰী এভেইলেবল আছে নে নাই এতিয়া মানে অনলি মেডিকেলত ডেলিভাৰী চলি আছে মানে চাওক ডাঙৰ মানুহ ডাঙৰ কথা এতিয়া মেডিকেলত এতিয়া ডাঙৰ মানুহ সেইকাৰণে ডেলিভাৰীটো আমি সৰু মানুহতো অকলে কিমানখিনি কৰিম বজাৰ কৰিব লাগে আচ্ছা ইফালে কাষ্টমাৰ চাব লাগে ঠিকে আছে বঢ়িয়া একদম বহুত বহুত তোমালৈ হেৰি থাকিল শুভেচ্ছা থাকিল কংগ্ৰেচুলেশ্যনছ টু ইউ আৰু এন হাংগাৰ্ছ নিয়াৰ নলবাৰী একদম মেডিকেল কাষতে একদম মেডিকেল কলেজৰ কাষতে কেইটা বজাত ষ্টাৰ্ট হয়
ইভিনিং ন ইভিনিং হয় আমাৰ Only চাওক, 12টা বজাৰ পৰা 12টা বজাৰ পৰা ৰাতি 11টা বজালৈ থাকে তো বঢ়িয়া চাৰ্ভিচ মই সদায় খাই থাকো আহি পেলাই বহি আৰু বহা জেগাটো পাৰফেক্ট একদম আহি পেলাই আড্ডা পিটাৰ কাৰণে হয় নাই এই সাদ্দাম ভাই বহি আছে মানলো আমি আগতে ৰোল নেক্সট মালিক আছে এইটো নেক্সট মালিক বুজি পাইছে এইটো নেক্সট মালিকে কি কব আচলতে যিখিনি মানুহ মেডিকেলত আহে সেইখিনি মানুহে মানে সোৱাদৰ এটা খাদ্য বিচাৰে তো সেইভাবে আমি ভাবিলো এটেণ্ডেন্স ডক্টৰ সকলোৱে ইয়াতে নতুনকে মেডিকেল কলেজ খুলিছে জিলাৰ বহুতো ঠাইৰ পৰা ডক্টৰ বিলাক আহিছে তো তেওঁলোকে বিভিন্ন ধৰণৰ সোৱাদৰ বস্তুবিলাক বিচাৰে তো আমাৰ ৰেষ্টুৰেণ্টখনত সেইটোৱে ভাবিছো যে এটা ভেৰাইটি ৰাখিছো মই মাজতে এটা কথা কওঁ মানে ৰকি আমাতকে বহুত সৰু হা কিন্তু একদম ৰণীৰ লগতে মই একেলগে পঢ়া মানে কোনো স্বাৰ্থ ৰাখি কোৱা নাই মানে আচলতে মই এটা কথা মই ওচৰে পাজৰে গোটেইখন ৰেষ্টুৰেণ্টে খাইছো মানে এইখনতো খাইছো এই নাৰপাৰা ফালে এখন হৈছে আৰু কবতে হৈছে কোনো সেলফিশনেস কথা নাই কোনো স্বাৰ্থপৰ নাই একদম সঁচা কথা হৈছে বাই হাৰ্ট প্ৰত্যেককে সাজেষ্ট কৰো খোৱাৰ পিছত গম পাব যে কোনখনত ভাল লাগে আৰু মোৰ পাৰ্চনেলি ইয়াতে খাই ভাল লাগে তো বস্তুটো চব দেখাওতে আপোনাৰ গম পাব এইটো আমাৰ কাৰিকৰ ভাই হয় না কাৰিকৰ ভাই বেছি মাত চাত নিদিয়ে বাৰু মানে এনে হাই এটা দি দিব হাই এতিয়া চাওক যে নহওক কি বুলি কয় কোনো স্বাৰ্থপৰ নাই প্ৰত্যেকে আহক খাওক আৰু তাৰ পিছত জাজ কৰক যে কোনখনত খাই ভাল লাগে বহুত ভেৰাইটি তাৰপিছত আপুনি কিন্তু এন হাংগাৰ্ছ নলবাৰী মেডিকেল কলেজৰ একদম সমীপতে আছে খাওক আৰু মজা লওক হয় নে